ফ্ৰেণ্ড গুড মৰ্নিং মোৰ চেনেলটোলৈ আৰু মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, সুস্থ আছে। আজিও নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰত আহি গৈছোঁ। আজি কি কৰোঁ নকৰোঁ সেই অলপ সময় শ্বেয়াৰ কৰিম। আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই শেষত কমেণ্ট এটা কৰি দিব আজি ভিডিঅ'টো চাই কেনে পালে। তে ফ্ৰেণ্ড বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইমানবোৰ নাচপতি দেখিছেনে ফ্ৰেণ্ড? মানুহজনে লৈ আহিছে। মানুহজনৰ বন্ধুৰ ঘৰত আছে মানে বহুতে। মানুহজনে মেঘালয়ত গৈছিলে, এই বন্ধুজনে মানে চেকি দি পঠিয়াইছে গছৰ পৰাই। চাওকচোন কিমানখিনি নাচপতি। এতিয়া আমিতো খাব নোৱাৰিমেই, ওচৰৰ মানুহক 2-4টা কৰি ভগাই দিম। আৰু এইফালে মই লোকেল মাছ মই ভাজি ৰাখিছোঁ, কাৱৈ মাছ, মাগুৰ মাছ, এই চব্জি বনাম। লগতে মই ভাতো বহাই আছোঁ, ডেক্সিতে মই ভাত বহাইছোঁ আৰু আলুও ভাজি আছোঁ। আজি আলু আৰু বিলাহী দিয়ে চব্জি বনাম, মাছৰ চব্জি। বিলাহী বেছি লোৱা নাই, 3টা বিলাহীয়ে লৈছোঁ। এতিয়া অলপ নেমু চৰবত বনাব ওলাইছোঁ। ইমান গৰম দিছে, নেমু চৰবত নবনাই নোৱাৰিলোঁ। সেইতিয়া চৰবততে মই চেনি অলপ আৰু অলপ নিমখ দি মই এনেকুৱা কৰি মই চৰবতখিনি মই বনাই ল'ম। গতিকে মই নেমুৱে চেপি ল'লোঁ। আৰু গৰম দিনত তেনেকৈ চৰবত বনাই খাই বহুতেই ভাল লাগে আৰু খাবও লাগে নেমু পানী, স্বাস্থ্যৰ কাৰণে বহুতেই ভাল। সেই এতিয়া আমি বনাইছোঁ আৰু বহুত গৰম দিছে যে ফ্ৰেণ্ড, আপোনালোকেও এনেকৈ খাব, ডেইলি খালে ভালেই খাব। হৈ গ'ল মোৰ চৰবত। এতিয়া দেখিছেনে মই চৰবত মই এতিয়া খাই আছোঁ। বাপেকক আৰু 2টা পুতেকক দিয়াৰ পিছত এতিয়া মই মাকে খাই আছোঁ। সেই ফেনৰ তলত বহি এতিয়া সেই চৰবত খাই আছোঁ। গৰমত যদি এনেকৈ চৰবত এগিলাচ যদি পোৱা যায় কি ভাল লাগে, ঠাণ্ডা ঠাণ্ডাকৈ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইফালে মোৰ চব্জিখিনিও হৈ গ'ল। মাছৰ চব্জি মই পাতলা জোলে মই কৰিছোঁ। আৰু এইফালে মই ৰঙালাওৰ ফুলৰ বৰা বনাইছোঁ আৰু 2টা কণী মই বইল কৰিছোঁ। গুড ইভিনিং ফ্ৰেণ্ড। এতিয়া আপোনালোকৰ লগত ইভিনিঙত লগ পালোঁ। অলপ এতিয়া বজাৰৰ ফালে যাওঁ বুলি ভাবিছোঁ। আজি সোমবাৰ হয়, আমাৰ ইয়াত সোমবাৰে সপ্তাহী বজাৰ হয়। তাকে অলপ যাওঁ বুলি অলপ ওলাইছোঁ। তে বলকচোন আমাৰ লগতে আপোনালোকেও যাব, অলপ বজাৰৰ পৰিৱেশটো চাব। আৰু এয়া দেখিছেনে আমাৰ এই সৰু বাবু, সিও যাব মোৰ লগতে। টোপনিৰ পৰা উঠিছে, এতিয়া উঠিয়েই তাক লৈ লৈছোঁ, তাক নিনিলে নহ'ব। সি যাব ওলাইছে। তে বলকচোন ফ্ৰেণ্ড আমাৰ লগতে আপোনালোকেও যাব। আৰু এতিয়া বজাৰত যাই পালোঁ ফ্ৰেণ্ড। আৰু বজাৰত যাই পোৱা মানে আন্ধাৰেই লাগি গ'ল, আন্ধাৰ হৈ গৈছেগৈ পূৰা। সেই আৰু বেছি মই দেখুৱাই নাথাকিলোঁ, আৰু অলপে মই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। আৰু চব্জিও বেছি লোৱা নাই, যিহেতু অলপকৈ লৈ মই গুচি আহিছিলোঁ। চব্জি বহুতেই দাম হৈছিলে, সেইটো কাৰণে বেছি নল'লোঁ। আৰু মানুহজনে আনিব, সেই আমি অলপ চব্জি বজাৰ কৰি আৰু গুচি আহিলোঁ। আৰু আন্ধাৰো হৈ গৈছিলে। বজাৰৰ পৰা আহি গৈছোঁ ফ্ৰেণ্ড। আৰু সেই বজাৰ চাওক, এই অলপ আনিছোঁ, বেছি অনা নাই। আৰু চব্জি যিহে দাম, কি চব্জি আনিব ফ্ৰেণ্ড? সেই দালি ভাতেই খাবলগীয়া হ'ব এতিয়া, ইমান চব্জিৰ দাম হৈছে। সেই তাকে অলপ আনিলোঁ আৰু বেছি অনা নাই। এইখিনি চব্জি লৈ আহি গৈছোঁগৈ। বজাৰৰ পৰা আহিলোঁ ফ্ৰেণ্ড, আহি অলপ বহি আছোঁ। হ'ল প্ৰায় আধা ঘণ্টামান হৈয়ে গ'ল বজাৰৰ পৰা অহা। ইমান মূৰৰ বিষ ধৰিছে, তাতেই মানে ইমান মূৰৰ বিষটো হৈছে কিহৰ কাৰণে বা ইমান মানে মোৰ মূৰৰ বিষ হয়। সেই অলপ এতিয়া ফেনৰ তলতে অলপ বহি আছোঁ। আৰু তাত বেছি টাইম আৰু নকৰিলোঁ আৰু বজাৰ। সন্ধিয়া হৈয়ে গৈছে আমি যাওঁতে, পূৰা অন্ধকাৰ হৈ গৈছেগৈ। সেই অলপ টাইম বজাৰ কৰি গুচি আহিলোঁ। আৰু চব্জিৰ দাম যিহে, মানে কি বজাৰ কৰি কি চব্জি খাব ফ্ৰেণ্ড? বহুতেই দাম হৈছে মানে চব্জি। সেই অলপ লৈ আহিলোঁ আৰু বেছি অনা নাই। আৰু ইয়াক লৈ গৈছোঁ, ইয়াক লৈ গ'লেতো এই বজাৰ কৰাটো সম্ভৱ নহয়েই। সেই অলপখিনি লৈ নেকি গুচি আহিছোঁ, দেউতাকে আনিব।
কি হাই কৈ দিয়াচোন হাই কৈ দিয়া হাই আৰু ফ্ৰেণ্ড আজি আৰু ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ আৰু যি পাৰিছোঁ মই অলপ মই দেখাব মই চেষ্টা কৰিছোঁ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাব বুলি মই আশা ৰাখিলোঁ আৰু ভিডিঅ'টো শেষলৈকে চাই শেষত কমেণ্ট এটা কৰি দিব আজি ভিডিঅ'টো চাই কেনে পালে ফ্ৰেণ্ড আজিলৈ ইমানেই নেক্সট এটা নতুন ভিডিঅ' লগ পাম বাই 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 কোৱা বাই বাই গুড নাইট কোৱা গুড নাইট টাটা